ছাত্ৰ ছাত্ৰীসকল আজি আমি সৌৰজগতৰ বিষয়ে কিছু কথা জানিম যে সৌৰজগতৰ গ্ৰহ উপগ্ৰহ নক্ষত্ৰ এইবোৰৰ বিষয়ে আজি আমি জানিম বলা আজি আমি সৌৰজগতৰ বিষয়ে অলপ পঢ়ো তোমালোকৰ সকলোৰে কিতাপত সমাজ বিজ্ঞান কিতাপত এইটো সৌৰজগতৰ বিষয়ে আছেই তোমালোকে সেইখিনি মেলি চাবা আৰু আজি আমি অলপ চিত্ৰৰ সৈতে পৰিচয় হ'ম মানে গ্ৰহ উপগ্ৰহৰ আমি অলপ চিত্ৰ প্ৰথম দেখাই ল'ম সেইখিনিৰ সৈতে আমি প্ৰথম চিনাকি হ'ম তাৰ পিছত তাৰে কিছুমান আমি প্ৰশ্ন কৰিম ঠিক আছে যে গ্ৰহ কেইটা বা গ্ৰহ কি এনেকুৱা ধৰণৰ প্ৰশ্ন সৌৰজগতৰ লগত সম্পৰ্ক যিবোৰ প্ৰশ্ন আছে এই প্ৰশ্নবোৰ আমি পঢ়িম ঠিক আছে তোমালোকে প্ৰথম চিত্ৰখিনি ভালকে চাই এইখিনি হ'ল সৌৰজগতৰ গ্ৰহসমূহ মুঠ 8টা গ্ৰহ আছে আৰু এই গ্ৰহসমূহৰ কিছুমান উপগ্ৰহ আছে মুঠ কিমানটা তলত লিখা আছে 166টা উপগ্ৰহ আছে ৰেচোৱা সূৰ্য ওপৰটো সূৰ্য আৰু তলত গ্ৰহসমূহৰ নামখিনি লিখি দিয়া হৈছে হিন্দীত লিখা হৈছে তোমালোকক অসমীয়াতো লিখি দিয়া হ'ব হিন্দীত প্ৰথমত তোমালোকে এইখিনি চাই লোৱা প্ৰথমটো হ'ল বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি অৰুণ আৰু বৰুণ এতিয়া আমি অসমীয়াত প্ৰশ্নখিনি লিখি দিছোঁ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা এক নম্বৰ প্ৰশ্নটো কি আছে সৌৰজগতৰ গ্ৰহ কেইটা আৰু কি এতিয়া উত্তৰ লিখা হৈছে সৌৰজগতৰ গ্ৰহ মুঠ হ'ল 8টা বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন 2 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহক পৃথিৱীৰ যমজ বোলা হয় এইটো হ'ব শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বোলা হয় চোৱা এই সাইডত ফটোত দেখুৱাই দিয়া হৈছে কোনটো শুক্ৰ গ্ৰহ 3 নম্বৰ প্ৰশ্নটো হ'ল সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি একেবাৰে ওচৰত যিটো গ্ৰহ থাকে সেই গ্ৰহটোৰ নাম হ'ল বুধ চোৱা দেখুৱাই দিয়া হৈছে চিত্ৰত সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ গ্ৰহ 4 নম্বৰ প্ৰশ্ন সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো এবাৰ আহিলে সৰু গ্ৰহ কি হ'ব বুধ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হ'ব বুধ গ্ৰহ 5 নম্বৰ প্ৰশ্ন সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ কোনটো শুক্ৰ গ্ৰহ 462 ডিগ্ৰী চেলচিয়াছলৈকে গৰম হয় 6 নম্বৰটো সৌৰজগতৰ কোনটো গ্ৰহৰ ঘনত্ব বেছি পৃথিৱীৰ ঘনত্ব আটাইতকৈ বেছি 7 নম্বৰ নীলাগ্ৰহ বুলি কাক কোৱা হয় পৃথিৱীকে কোৱা হয় নীলাগ্ৰহ পৃথিৱীক কোৱা হয় 8 নম্বৰ প্ৰশ্ন ৰঙা গ্ৰহ বুলি কাক কোৱা হয় ৰঙা গ্ৰহ মংগল গ্ৰহক কোৱা হয় চোৱা মংগল গ্ৰহটো ৰঙা নিচিনা দেখা গৈছে 9 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে আৰু কেইটা আছে শনি গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে আৰু কেইটা আছে 82টা আছে 82টা উপগ্ৰহ আছে 10 নম্বৰ প্ৰশ্ন হ'ল শনিৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি টাইটন 11 নম্বৰ সৌৰজগতৰ কোনকেইটা গ্ৰহৰ উপগ্ৰহ নাই বুধ আৰু শুক্ৰ 12 নম্বৰ কোন চনত প্লুটো গ্ৰহ বুলি অস্বীকাৰ কৰিছিল ইয়াৰ আগলৈকে প্লুটো গ্ৰহৰ শাৰীত ৰখা হৈছিল 2006 চনত মানে 2006 চনৰ আগলৈকে প্লুটো এটা গ্ৰহ আছিল পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰাটোৰ নাম কি প্ৰক্সিমা চেঞ্চুৰী আটাইতকৈ ওচৰত থকা তৰাটোৰ নাম হ'ল প্ৰক্সিমা চেঞ্চুৰী 14 নম্বৰ বেলিৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে উত্তৰটো হ'ব 8 মিনিট 16 ছেকেণ্ড সময় লাগে 15 নম্বৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান উত্তৰটো হ'ব 149 নিযুত 597,900 কিলোমিটাৰ তাৰ মানে 14,95,97,900 কিলোমিটাৰ